এনেই আৰু ঘৰত থকাতকৈ একপাক ফুৰি আহো বুলি ওলাই আহিলো। এয়া আপোনালোকে চাওক, এইখন এখন দলং, মানে শৰাইঘাট ডিজাইনৰে, কিন্তু শৰাইঘাট নহয়, তাতকৈ বহুত বহুত গুণে চুটি। তাকে আমি চাবলৈ আহিলো, আপোনালোকে চাওক। ইয়াৰ পৰা আমি আৰু এঠাইলৈ যাম, তাৰপিছত পুখুৰী এটা চাবলৈ যাম। সেই পুখুৰীটো অলপ কাহিনী থকা, চাওঁ আহক এই পুখুৰীটো। চাই লওক আপোনালোকে, এইটো পুখুৰী, অদ্ভুত পুখুৰী। এইটো পুখুৰীৰ পানী কেতিয়াও নুশুকায়। এইটো এটা মন্দিৰ, মন্দিৰটো ইয়াতে কিমান চনত বা স্থাপিত কৰা হৈছিল সঠিককে ময়ো নাজানিম, তথাপিও বাৰু চাবলৈ চেষ্টা কৰিম। এইটোত এটা প্ৰাক বনোৱা কথা হৈ আছে, পাঁচ চাৰ ডাঙৰ কৰিছে, হ'ব চাগে কেতিয়াবালৈ। চাওক আপোনালোকে, এইটো মন্দিৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, আভাস জনাই ললো। ইফালে পথৰ, চাওক